হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? মোৰ ভাল, আপোনালোকৰ কেনেকুৱা জনাব। আজি বিশেষ অসমৰ কিছুমান উন্নতি, থুলমূল উন্নতি কিছুমান কম। মিছা ক'লেনো কি হ'ব, কাম ধুনীয়া হৈছে। মই যিটো ৰাস্তাত খোজকাঢ়ি আছোঁ বৰ্তমান, এই ৰাস্তাটোত মানে কি আগতে গৰু যোৱা ৰাস্তা আছিলে, মানে কি এটা মাথাউৰিয়ে জামুগুৰিৰ পৰা যিটো ৰাস্তা আমাক সজোৱাত ওলাইছেগৈ, বাসুদেৱ যাব পাৰি, ইফালে মাজুলী যাব পাৰি, বাইপাছ হয়, ঢঙৰা বাইপাছ হয়। ইমান ধুনীয়া এটা ৰাস্তা বনাই দিছে, মানে কি মজা ৰাস্তা, টুলেন ৰাস্তা হয়, ইফালে পথাৰ নদী, ইফালে হেৰি, এনেকুৱা মজা ৰাস্তা বনাই দিছে, মানে ফাৰ্ষ্ট ক্লাছ। আপুনি ৰাস্তাটো এবাৰ চাওক, তাৰপিছত মোক ক'ব হয় ৰাস্তা কিন্তু বনাইছে বুলি। চাওকচোন আপুনি একবাৰ। ৰাস্তাটো দেখিলে ইমান ধুনীয়া ৰাস্তা বনাইছে, মানে আমাৰ গাড়ীখন যিমান বেয়া হ'লেও কি শব্দ এটাও নকৰে। ভাল লাগিছে ন, যিটো ভাল সেইটো ভাল ক'বই লাগিব। মই আগতে যেনেকৈ গাড়ী চলাইছিলোঁ, মানে আগত যিবিলাক ৰাস্তাত, এইবিলাক ৰাস্তা আজিকালি নাই, কলিয়াহিলৰ ৰাস্তা আজিকালি নাই। আপুনি গাঁৱৰ চুকে কোণে প্ৰতিটো ক্ষেত্ৰতে আপুনি চাওক, ক'ৰবাত একেবাৰে ঘুকীয়া গাঁওখনত দলং চলং নাই, কিবা নাই, সেইবিলাকত কিবা এটা কাৰণত বস্তু হোৱা নাই। কিন্তু প্ৰায় আপুনি টাউনৰ আশে পাশে মানে কি চাওকচোন জেগাবিলাক, আপুনি ৰাস্তাবিলাক চাওক, আজিকালি ইমান ধুনীয়া ৰাস্তা কৰি দিলে, মানে কি সেইটো আপুনি ক'ব লাগিব। ৰাস্তাবিলাক ভাল হৈছে, ৰাস্তাবিলাক ধুনীয়া হ'ল, গাড়ীবিলাকে কষ্ট নাপায়। এইটো আমাৰ এতিয়া বাইপাৰ ৰাস্তা, ট্ৰাক চাকবিলাক ইফাল দিয়ে যায়। কিন্তু মানে কি ৰাস্তাবিলাক এতিয়া মানে কি ধুনীয়া হয়, জেগাবিলাক ভাল হয়, উন্নতি হয়, গাড়ী মটৰবিলাক চলে, জেগাবিলাক আমাৰ চাৰিআলিবিলাক অলপ মাৰ্কেটটো ভাল হয়, সেইবিলাক ক্ষেত্ৰত মানে ভাল হৈছে ৰাস্তাবিলাক ভাল। যিটো এই ৰাস্তা আগতে গাড়ী বাদ দিয়ক, আপুনি কি কয় এইটো চাইকেল এখন আহিবলৈও আপোনাৰ মানে কি ঠেলা এখন বা কিবা আপুনি ঘৰ গাড়ীখন আনিবলৈও কষ্ট মানে কি ৰাস্তা মানে কি অকল বোকা এনেকুৱা আছিলে মানে। কিন্তু গাড়ীটো বাদেই দিয়ক, কিন্তু এতিয়া যিটো ৰাস্তা হ'ল এই মজা। কিন্তু আমাৰ যিটো ৰাস্তা হৈছে, আমাৰ ঘৰৰ আগত যিটো ৰাস্তা হৈছে, সেইটোতো আৰু ফাৰ্ষ্ট ক্লাছ, সেইটো আপুনি আৰু কমপ্লেইন কৰিব নোৱাৰে। সেইটো ৰাস্তা মানে কি সেইটো এটা মানে কি পিডব্লিউ ৰাস্তাই আছিলে, অলপ আমি মনত পৰা বা কলিয়াহিল আছিলে, ঠেক আছিলে ৰাস্তাটো। কিন্তু এতিয়া যিটো ৰাস্তা বনাই দিলে, আমাৰ ঢকুৱাখানাৰ পৰা যিটো আপোনাৰ মাজুলী ঢকুৱাখানাৰ পৰা যিটো আমাৰ ধেমাজি সংযোগী ৰাস্তা, কি ৰাস্তা বনাইছে, মজা ৰাস্তা বনাইছে। মানে কি আগতে আমাৰ ধেমাজি যাব লাগিছিলে সময় আপোনাৰ মোটামুটি 2 ঘণ্টা 1.5 ঘণ্টা, এতিয়া আমাৰ লাগে এইখন গাড়ীয়ে ভাবি চাওক আপুনি, এখন গাড়ী যেন ধেমাজি যাবলগীয়া হয় নহয়, খুব বেছি লাগে যদি 40 মিনিট বা 50 মিনিট। যদি নৰখাই যাওঁ 40 মিনিটত আমি ধুনীয়াকৈ এখন গাড়ী লৈ পিনে, মানুহ চানুহ লৈ পিনে আমি ধেমাজিত আৰামছে পাই যাওঁগৈ, ক'বলগীয়া নাই। সেইটোৱে নেক্সট বছৰ হৈছে কি আমাৰ ঘৰৰ পৰা ডিব্ৰুগড়লৈ আগতে কি যাবলৈ 3 ঘণ্টা, মানে কি কমচে কম 5 ঘণ্টা বাট লাগিছিলে, মানে এখন দলং ফলং পাৰ হৈ যাবলৈ লাগিছিলে। আজিকালি বগীবিল দলং হৈ গ'ল, বিন্দাছ। এতিয়া মাজুলীৰ পৰা যিটো ৰাস্তা মানে মাথাই যিটো ৰাস্তা বনাইছে, একদম টুলেন ৰাস্তা বনাইছে, একেবাৰে বগীবিল দলঙ লাগে, মানে মোটামুটি আপোনাৰ 1 ঘণ্টা লাগে আমাৰ ঘৰৰ পৰা ডিব্ৰুগড় যাবলৈ, মেডিকেললৈ যাবলৈ। এইখন গাড়ী মোৰ ঘৰত 1.5 ঘণ্টা লাগে, আপোনাৰ এইখন গাড়ী ভাবিলে কিমান সোনকালে পাবগৈ। কাম কৰিছে, 1 টকাও নিদিয়াকৈ আপোনাৰ 1 টকা পইচা নিদিয়াকৈ ল'ৰা ছোৱালীবিলাক চাকৰি পাইছে। কিমান পৰিয়ালৰ মুখত হাঁহি বিৰিঙাইছে, কিমান পৰিয়ালৰ মুখত বেছিকৈ হাঁহি, কিমান পৰিয়ালৰ মুখত এতিয়া সুখৰ ভাতকেইটা খাব পাৰিছে। 1 টকা
টকা পইচা নিদিয়াকৈ চাকৰি পাইছে ক'ব লাগিব হোৱাটো হৈছে সেইটো কিমান ল'ৰা ছোৱালীয়ে পুলিচ পালে কিমান ল'ৰা ছোৱালীয়ে তোমাৰ কামাণ্ডো পালে কিমান ল'ৰা ছোৱালীয়ে ফ'ৰ্থ গ্ৰেড চাকৰি পালে কিমান ল'ৰা ছোৱালীয়ে আপোনাৰ থাৰ্ড গ্ৰেড চাকৰি পালে কিমান ল'ৰা ছোৱালীয়ে মাষ্টাৰ চাকৰি পালে এই চকু আগত দেখি থকা বস্তু চকু আগত দেখি আছোঁ যিটো বস্তু ক'ব লাগিব ন কৈছে বুলি কাৰণ মই কিবা মানে কি বেয়া কাম ভাল কাম বুলি ক'ব যোৱা নাই যিটো কাম আমি চকুত ভাল আমি ইমান গভীৰভাৱে নাযাওঁ বস্তু ক'বলৈ কিন্তু আমি যিটো বস্তু দেখি আছোঁ সেই বস্তুটো আমি হৈছে বুলি ক'ব লাগিব হৈছেতো হৈছে কোনোবাই অন্ধভক্ত ক'বও পাৰে মানে কি আমি নজনা কথা এটা ক'বও পাৰে সেইটো আমি নাজানো আমি ভিতৰৰ কথা আমি নাজানো কিন্তু আমি চকুত যিটো বস্তু আমি দেখি পাইছোঁ যিটো বস্তু আমি চকুত দেখিছোঁ সেই বস্তু আমি সত্য বুলি ক'বই লাগিব কাৰণ আমি হয় এইটো বস্তু হৈছে ৰাস্তা পদূলি কোনো কমপ্লেইন নাই ৰাস্তা পদূলি ধুনীয়া হৈছে আমাৰ ইয়াত একে ধোঁহা ধুনীয়া হৈছে আমাৰ নৱদলৈ ডাঙৰীয়া ছাৰে ধুনীয়া কাম কৰিছে হিমন্ত বিশ্ব শৰ্মা ছাৰে যি কাম কৰি আছে ধুনীয়া কাম কৰিছে ক'বলগীয়া নাই চাকৰিবিলাক চবেই পাইছে যাৰ যোগ্য সি চাকৰি পাইছে 1 টকাও নিদিয়াকৈ পাইছে ধুনীয়া হৈছে তাতক কি ক'বলগীয়া আছে হয় নাই কিন্তু আৰু কাম কৰিবলগীয়া বহুত কাম কৰিবলগীয়া আছে নিবনুৱা সমস্যা বহুত লাহে লাহে বাঢ়ি গৈছে কিন্তু সেইবিলাকো কমাব লাগিব আমাৰ বাহিৰত যিখিনি আমাৰ ল'ৰা ছোৱালী আছে হায়দৰাবাদত থকা ল'ৰা ছোৱালীখিনি সিহঁতৰ কাৰণেও কিবা এটা আপোনালোকে কৰক যদি পাৰে কিমান ল'ৰা কিমান ল'ৰা মাকৰ বুকুৰ পৰা এই বাহিৰত থাকিবলৈ গৈ কাম কৰিবলৈ কেৰেলা হায়দৰাবাদত কাম কৰিবলৈ অন্ধ্ৰপ্ৰদেশত কাম কৰিবলৈ বেংগলোৰত কাম কৰিবলৈ গৈ ঢুকাইছে কিমান ল'ৰা ছোৱালী মাকৰ বুকুৰ পৰা উদং হৈ গৈছে তাৰ সেইবিলাক কাম কৰিবলৈ কাম অলপ আছে কাম কৰিব লাহে লাহে কৰিব কাৰণ এই 5 বছৰত নিশ্চয় ভাবি চাব চৰকাৰখনে যে এইটো কাম কৰিব লাগে কিবা এটা কৰিব লাগে কাৰণ কাম এনেকুৱা এটা কাম কৰক যিটো কাম আমাৰ গাঁৱত থকা ল'ৰা ছোৱালীয়ে যেন কৰি পিনে গাঁৱতে সংস্থাপনটো পায় গাঁৱত থাকি পিনে 2 পইচা ঘটিব পাৰে ঘৰৰ ভাত সাজ খাব পাৰে ঘৰৰ মা দেউতাৰ মাত খাই শুনিব পাৰে এনেকুৱা কাম কৰিবলগীয়া কাম আছে কৰিব বুলি বিশ্বাস কাৰণ কেলে যিখিনি কাম কৰিছে সেইখিনি ভালেই কৰিছে আৰু এইখিনি কামো কৰিব লাগে বুলি মই ভাবোঁ আপোনাৰ মতে কেনেকুৱা কি ভাবে মোক জনাব কমেণ্ট বক্সত কিন্তু প্ৰতিখন গাঁৱত এটা ইণ্ডাষ্ট্ৰী মোৰ মতে হ'ব লাগে এখন গাঁৱত কমচে কম নাই বুলি ক'লেও এতিয়া বৰ্তমান নাই বুলি ক'লেও 200 বা 300 ল'ৰা ছোৱালী মানে যুৱক যুৱতী এনেই বেকাৰ হৈ আছে এই ল'ৰা ছোৱালীখিনিক কিবা এটা সংস্থাপন দিব পাৰিলে আপোনালোকৰে ভাল হ'ব আমাৰে ভাল হ'ব দেশখনো উন্নত হ'ব কাৰো কোনো মুখলৈ চাই জীয়াই থাকিবলগীয়া নহয় সেইটো কাম কৰক ভাল হ'ব আপোনালোকৰ ওপৰত বিশ্বাস আছে কমচে কম অসমখনৰ উন্নতিৰ ফালে যদি চাবলৈ যায় তেতিয়াহ'লে আপুনি এই বাহিৰৰ ল'ৰা ছোৱালীখিনি আমাৰ অসমলৈ ঘূৰাই আনিব লাগিব বাহিৰৰ ল'ৰা ছোৱালীক আমাৰ ল'ৰা সন্তানখিনি আমাৰ ল'ৰাখিনি আমাৰ ডেকা ল'ৰাখিনি আমাৰ অসমৰ যিখিনি যুৱ প্ৰজন্মখিনি অসমলৈ ঘূৰাই আনিব লাগিব আৰু অসমত কাম কাজ আপোনালোকে দিব লাগিব তেতিয়া আৰু ধুনীয়া কথা হ'ব বাৰু ঠিক আছে আজিলৈ ধন্যবাদ বিদায়